নতুন বছৰৰ আৰম্ভণিতেই সুখবৰ কঢ়িয়াই আনিছে জনপ্ৰিয় অভিনেতা দীপজ্যোতি কেওটে। বেহাৰবাৰী আউটপোষ্টৰ মোহনৰ চৰিত্ৰৰে অসমবাসীৰ হৃদয়ত বিশেষ স্থান লাভ কৰা এই প্ৰতিভাৱান অভিনেতাগৰাকীয়ে শীঘ্ৰেই যুগ্ম জীৱনৰ পাতনি মেলিবলৈ সাজু হৈছে, যিয়ে তেওঁৰ ভক্ত আৰু শুভাকাংক্ষীৰ মাজত এক আনন্দৰ ৰেঙনি তুলিছে। অভিনেতা দীপজ্যোতিয়ে নিজৰ অভিনয় জীৱনৰ জৰিয়তে এক ভিন্ন পৰিচয় গঢ়ি তুলিছে। মোহনৰ সৰল হাস্যকৰ আৰু মনোমোহা চৰিত্ৰৰে জনপ্ৰিয় হোৱা এই জীৱনৰ নতুন অধ্যায়ক লৈ যথেষ্ট আনন্দিত। তেওঁৰ এই সিদ্ধান্তে অসমবাসীৰ মাজত নতুন বছৰৰ আগতেই এক আনন্দৰ সোঁতৰ সৃষ্টি কৰিছে। শুভাকাংক্ষীয়ে তেওঁক শুভেচ্ছা আৰু আশীৰ্বাদেৰে ভৰাই পেলাইছে। শেষত আমিও অভিনেতা দীপজ্যোতি কেওটৰ এই নতুন যাত্ৰা সুখ শান্তি আৰু ভালপোৱাৰে পূৰ্ণ হওক তাৰেই কামনা কৰিলো। তুমি মোৰ হবা ৰান্ধালি জানি